आमराखना गुदि फरायसालियाव उदां बिजाब बाख्रि आरो फरायग्रा खथा बेखेवदों। CRCC धनन्जय रामसियारिनि जुनिया बाखनायथाव हाबाफारि। आमराखना गुदि फरायसालियाव उदां बिजाब बाख्रि आरो फरायग्रा खथा गायसनना फरायसाफोरनि मोजां खामानि मावदों बिथां धनन्जय रामसियारिया। उदां बिजाब बाख्रि आरो फरायग्रा खथा बेखेवनाय समाव सिफुं, जथा, सेरजा आरो खामनि सोगोमनायजों लोगोसे गामिनि आइजोफोरा IS जयपाल सिंह ब्रह्मखौ मोसा मोसा फरायसालिसिम बरायना लाबोयो। बेखेवगिरि महरै बाहागो लाफैना उदालगुरि जिल्ला सोलोंथाइ बिफाननि IS जयपाल सिंह ब्रह्म आरो गागि खौरांगिरि जयन्त कुमार दास बिथांमोना बेखेवना होयो। उदालगुरि जिल्लानि खैराबारि सोलोंथाइ खोन्दोनि सिङाव थानाय आमराखना गुदि फरायसालियाव CRCC धनन्जय रामसियारिनि नाजानायजों महर मोननाय उदां बिजाब बाख्रि आरो फरायग्रा खथाखौ बेखेवना होबाय IS जयपाल सिंह ब्रह्म आरो गागि खौरांगिरि जयन्त कुमार दास बिथांमोना। आमराखना गुदि फरायसालियाव गायसनजानाय गेवलां बिजाब बाख्रिनि सोमोन्दै गुवारै बिबुंथि आरो गोदान सान्थौजों दाजानाय होनना बिथां जयपाल ब्रह्मआ रायजो राजानि गेजेराव फोरमायो। लोगोसे फरायसालिखौ जौगाहोनायाव माखासे मददथि होगोनखौ बिथाङा फोरमायना लाइमोनफोरनि गेजेराव गेलेनाय आगजु रानना होयो। हाबाफारियाव फारियै CRCC दिलीप बसुमतारी, सन्जीब बर', दिल्ली प्रसाद शर्मा, मल्लिका पाठक सरनिया, सुनन्द स्वर्गियारी, सिजुसा बर', पंकज बरा, पम्पी सरकार, हीरा डेका, कृष्णामणि मुसाहारी, नमल बर'आ बाहागो लायो। मोर आचार व्यवहार स्वभाव चरित्र गोटेइखिनि आमार जितु मैं चलि थका समयते मैं साधारणते जीवन निर्वाह কৰি থকা সময়ত গোটেইখিনি ঘৰখনৰ প্ৰতিচ্ছবিটো প্ৰতিফলিত হয়। মই কোনখন ঘৰৰ পৰা বিলং আমৰাকোনা LP স্কুলত আজি উপস্থিত হৈ আমি দেখিলোঁ যিটো অপেন লাইব্ৰেৰী আৰু বুক ৰিডিং কৰ্নাৰ, এইটো মানে বহুত ইউনিক কনচেপ্ট, মানে মই দেখা নাই, বহুত স্কুলত দেখিলোঁ। আমাৰ SDPO ডাঙৰীয়াও কৈছে ভাৰতত এনেকুৱা কনচেপ্ট হোৱা নাই। বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কি এটা সুন্দৰ এটা পৰিৱেশ বনাইছে। তাৰমানে ক্লাছৰুমত বিভিন্ন সাধুকথাৰ কিতাপ, ভ্ৰমণ কাহিনী, বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আৰু অন্যান্য বাৰাণ্ডাটো সজাইছে। তেওঁলোকৰ যিটো ৱাছ মেটেৰিয়েল, পেলনীয়া বাঁহ, তক্তা কিবা আছে সেইবিলাকেৰে ইমান ধুনীয়াকৈ বনাইছে। এইখিনি কিন্তু কোনো চৰকাৰী হেৰি নহয়, তেওঁলোকে নিজৰ অনুদান মানে কি দান বৰঙণি আৰু ৰাইজৰ শ্ৰমদানেৰে এইটো কৰিছে। আৰু ইয়াত সম্পূৰ্ণ সহযোগ আগবঢ়াইছে আমাৰ ওদালগুৰি জিলা বিদ্যালয়সমূহ পৰিদৰ্শক কাৰ্যালয়ৰ পৰা আমাৰ জয়পাল ব্ৰহ্ম ছাৰ আৰু আমাৰ ৰাভা ডাঙৰীয়াও আহিছে, তেওঁলোকে ইয়াতে দিছে। আমাৰ ধনঞ্জয় ৰামচিয়াৰী আছে CRC। গতিকে আৰু এটা বস্তু ভাল লাগিলে, ইয়াতে ল'ৰা ছোৱালীখিনি ইমান ডিচিপ্লিন, মানে ইমান শৃংখলাবদ্ধ শিক্ষক আৰু ৰাইজৰ সহযোগ, এইটো এটা খুব বিৰল, এটা বহুত স্কুলত কম পোৱা যায়। মই ভাবোঁ এইখন স্কুল এখন আদৰ্শ স্কুল হ'ব আমাৰ ওদালগুৰি তথা অসমৰ ভিতৰত। আজি এটা লেখত ল'বলগীয়া দিন যে আমাৰ ওদালগুৰি জিলাত আমি জবৰদস্তি আমি চেষ্টা কৰিছোঁ জিৰ' কষ্ট জিৰ' ইনভেষ্টমেণ্টত আমি কেনেকৈ ধৰণৰ লাইব্ৰেৰী বনাব পাৰোঁ। ইয়াৰ কাৰণে আমাৰ FLNৰ কনচালটেণ্ট ডক্টৰ সুভাষ ৰাভা তেখেতে ওতপ্ৰোতভাৱে লাগি আছে। আমাৰ এটা টাৰ্গেট আছিলে যে আমি 100খন স্কুলত প্ৰিণ্ট ৰিডছ লাইব্ৰেৰী আমি বনাম, আৰু তাৰে এটা লক্ষ্যত আমি আজি উপনীত হ'বৰ কাৰণে পাৰিছোঁ। আজিৰ ডেটত আমাৰ ওদালগুৰি জিলাত 8খন স্কুলত এনেকুৱা প্ৰিণ্ট ৰিডছ এটা লাইব্ৰেৰী হ'ল। লাইব্ৰেৰীৰ জৰিয়তে আমাৰ যিটো ৰিডিং হেবিট, সেই ৰিডিং হেবিটটো আমি ল'ৰা ছোৱালীসকলক বঢ়াবৰ কাৰণে বিচাৰিছোঁ। কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে স্কুলৰ পৰা যোৱাৰ লগে লগে মাক দেউতাকৰ পৰা মোবাইলটো বিচাৰি মানে তেওঁলোকে ব্যতিব্যস্ত কৰে। গতিকে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুলৰ পৰা গৈ আকৌ যাতে তেওঁলোকে মোবাইল নিবিচাৰি যাতে কিতাপ তেওঁলোকে মাক দেউতাকৰ পৰা বিচাৰে, সেইটো লক্ষ্যত উপনীত হ'বৰ কাৰণে আজি আমি অ'পেন লাইব্ৰেৰী আৰু এটা নতুন এটা কনচেপ্ট এটা লোৱা হৈছে। আমাৰ ইয়াত ধনঞ্জয় ৰামচিয়াৰী যিটো CRCC নেতৃত্বত আমাৰ এই আমৰাখনা গাঁৱৰ ৰাইজ আৰু আমাৰ ডেকা ল'ৰাসকল, আমাৰ শিক্ষিত যি যুৱক যুৱতীসকলে যিখিনি সহযোগ কৰিলে, এইটো সঁচাকৈ লেখত ল'বলগীয়া। আৰু এইটো এটা আমাৰ কাৰণে আদৰ্শ হৈ ৰ'ব। আমাৰ ইণ্টাৰ ওদালগুৰি জিলাতে এইটো এটা আদৰ্শ, আৰু সেই আদৰ্শটো লৈ পেলাই যদি আমি আগুৱাই যাওঁ তেন ডেফিনেটলি আমাৰ শিক্ষাৰ যি ব্যৱস্থা, সেই শিক্ষাৰ ব্যৱস্থাটো উন্নত হ'ব বুলি পেলাই মই আশা কৰোঁ।